তেওঁলোকে যা তা কথা বকি আছে। গতিকে এই কাৰ্যক আমি তীক্ষ্ণ ধিক্কাৰ দিছোঁ। তেওঁলোকৰ গাত মই আজি স্পষ্টকৈ কৈছোঁ, তেওঁলোকৰ গাত অসমীয়াৰ তেজ নাই, বাংলাদেশীৰ তেজ আছে কাৰণেই তেওঁলোকে এনেকুৱা ধৰণৰ বাক্যবান অসমত এৰি আছে। তেওঁলোকে কথাই কথাই আমচুক আক্ৰমণ কৰি আছে। আমি সেই 4জন ব্যক্তিক সকীয়াই দিব বিচাৰিছোঁ যে আমি এইখন অসমৰ ভূমিপুত্ৰ হয়, খিলঞ্জীয়া হয়, আমি মাটি ফাটি অহা নাই। গতিকে আমাক তেনেকুৱা ধৰণৰ টুলুঙা মন্তব্যৰ পৰা বিৰত থাকিবৰ কাৰণেও হিমন্ত বিশ্বকে আদি কৰি মইনুল আৱাল, ৰূপম গোস্বামী আৰু আমাৰ কি কয় জয়ন্ত মল্ল বৰুৱাক মই সকীয়াই দিছোঁ। আমি স্পষ্টকৈ জনাইছোঁ যে 71ৰ আগত অহা প্ৰতিজন ভাৰতীয়ৰ কাৰণে আমি যুঁজি যাম, আৰু 71ৰ পিছত অহা বিদেশী মুছলমান হিন্দু হওক তাৰ বিৰুদ্ধেও আমি যুঁজি যাম। কোনো পদ্ধতিতে আমি বিদেশীক অসমত সংস্থাপিত হোৱাটো দিব নোৱাৰোঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিবিলাক কথা কৈ আছে, আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে কিছুদিন আগতে কৈছে মানকাছৰ, জলেশ্বৰ, আমাৰ গোৱালপাৰাত এইবিলাকত অসমীয়া মানুহ নাই, ধুবুৰীত অসমীয়া মানুহ নাই, বাকী মানুহবিলাক অসমীয়া নহয় নেকি? যদি এই বক্তব্য বিজেপি দলৰ হয় তেনেহ'লে মুখ্যমন্ত্ৰী স্থিতি স্পষ্ট কৰক। তেনেহ'লে নামনি অসমৰ প্ৰত্যেকখন জিলাৰ ৰাইজৰ বিভিন্ন দল সংগঠনৰ লগত আমি আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কি সিদ্ধান্ত ল'ম সেয়াও আমি সঠিক সময়ত জনাম। গতিকে স্পষ্টকৈ জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া পাগল হৈছে, ৰূপম গোস্বামী পাগল হৈছে। অসমৰ ৰাইজ তেওঁলোকক যিহেতু ৰাজপাটৰ পৰা খেদিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁলোকৰ মূৰে কাম দিয়া নাই, যাৰ কাৰণে তেওঁলোকে মুছলমানক আমচুক টাৰ্গেট কৰি তেওঁলোকে হিন্দু মুছলমানৰ মাজত সংঘাত কৰিব বিচাৰিছে। তেওঁ কৈছে জিন্নাৰ নামনি অসমৰ জিন্নাৰ লগত তুলনা কৰিছে। মই কম যে হিমন্ত বিশ্ব শৰ্মা হৈছে জিন্নাৰ বংশধৰ। স্পষ্টকৈ জনাইছোঁ, জিন্নাই ধৰ্মৰ নামত দেশ বিভাজন কৰি গৈছে। আমি কিন্তু ধৰ্ম নিৰপেক্ষতাত আমি ভাৰতবৰ্ষত যুঁজি আমি ভাৰতবৰ্ষতে আছোঁ, ভাৰতবৰ্ষতে থাকিম, আমি কিন্তু ক'তো যোৱা নাই। কিন্তু জিন্নাৰ কথা কৈ পেলাই আজি এই ভাৰতীয় মানুহখিনিক, যিসকলে স্বাধীনতা সংগ্ৰাম কৰিছে, যিসকলে অসমখন ৰক্ষা কৰিছে, তেওঁলোকক অপমান কৰি আছে। গতিকে সম্পূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মাই অসমত হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে আমি ভাৰত চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীৰ দাবী উত্থাপন কৰিছোঁ, যেনেকুৱা ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমানৰ সংঘাত কৰিব বিচাৰিছে, তেনেকুৱা ধৰণে কিন্তু আপোনালোকক গাদীৰ পৰা খেদিবৰ কাৰণেও তেওঁ চেষ্টা অব্যাহত ৰাখিছে। গতিকে সময় থাকোঁতে আমাৰ শংকৰ আজানৰ মিলন ভূমিত যাতে হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্লৰ দৰে এইসকল তথাকথিত ৰাজনৈতিক নেতাই যাতে আমাৰ মাজত সংঘাত সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। যদি পাগল হৈছে তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰক, আৰু যদি পাগল হোৱা নাই তেনেহ'লে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। আমি আমচু স্থিতি স্পষ্টকৈ জনাইছোঁ। অন্যথাই কিন্তু আমি সদৌ সংখ্যালঘু ছাত্ৰীজনে এনেকুৱা ধৰণৰ কথা কৈ থাকিলে সমগ্ৰ অসমব্যাপী তেওঁলোকৰ বিৰুদ্ধে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম।